নমস্কাৰ পুৱাৰ বাতৰিৰ সৈতে মই কুশল লাহন ফেব্ৰুৱাৰীৰ পূৰ্বে শিক্ষা স্বাস্থ্য আৰু আৰক্ষীত 50,000 নিযুক্তিৰ ঘোষণা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5,315 গৰাকী প্ৰাথমিক উচ্চ প্ৰাথমিক শিক্ষকক নিয়মীয়া পদত নিযুক্তি নাম উচ্চাৰণ নকৰাকৈ পূৰ্বৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাম কাজক মুখ্যমন্ত্ৰীৰ সন্মুখতে সমালোচনা হিমন্তৰ ৰাজ্যত পুনৰ লকডাউনৰ সম্ভাৱনা ক্ৰমাৎ কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যু হোৱাৰ সংখ্যাও বৃদ্ধি হোৱালৈ চাই ৰাজ্য চৰকাৰে পুনৰ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই উল্লেখ্য যে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ তুলনাত ভাৰত তথা অসমত কৰোনা সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে সেয়ে ৰাজ্যক স্বাস্থ্যবিধি মানিবলৈ বিনম্ৰ আহ্বান চৰকাৰৰ আসুৰ নতুন ৰাজনৈতিক দললৈ সমৰ্থন আগবঢ়াব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লখিমপুৰত এই কথা ঘোষণা কৰে কৃষক নেতা ধৈৰ্য কোঁৱৰে অন্যহাতে AIUDFৰে মিত্ৰতা হলে উজনিত ভাল হ'ব কংগ্ৰেছৰ এই মন্তব্য ৰিপুন বৰাৰ 30 ছেপ্টেম্বৰৰ ভিতৰত কলেজ বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা সম্পূৰ্ণ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত পৰীক্ষা বাদ দি কোনো শিক্ষাৰ্থীক দিব নোৱাৰিব ডিগ্ৰী পশ্চিমবংগ দিল্লী আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ আবেদন সম্পূৰ্ণৰূপে খাৰিজ ন্যায়ালয়ৰ অন্যহাতে NEET JEE বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত 6 ৰাজ্যৰ আবেদন ৰাজ্যত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে 1 লাখৰ সীমা পুনৰ কৰোনাই প্ৰাণ ল'লে 8 জনৰ অন্যহাতে 24 ঘণ্টাৰ ভিতৰত আক্ৰান্ত হ'ল 2,560 গৰাকীকৈ লোক 15 ছেপ্টেম্বৰৰ পাছতহে বিদ্যালয়ত পাঠদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ এই ঘোষণা ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাৰ অন্যহাতে প্ৰাইভেট স্কুলক 25%লৈ মাচুল ৰেহাই দিয়াৰ চৰকাৰৰ নিৰ্দেশৰ বিৰুদ্ধে ন্যায়ালয়ত যুঁজিব অসম জাতীয় বিদ্যালয়ে নৰ্থ ইষ্ট পেক LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনৰ সৈতে ভাৰতীয় তেল নিগমৰ আলোচনা ব্যৰ্থ এনে পৰিপ্ৰেক্ষিতত অব্যাহত থাকিব ৰন্ধন গেছৰ পৰিবহণ বন্ধ কাৰ্যসূচী উল্লেখ্য যে বিভিন্ন দাবীৰ সমৰ্থনত সংগঠনটোৱে অনিৰ্দিষ্ট কাললৈ আহ্বান জনাইছিল এই কাৰ্যসূচীৰ আজিলৈ বাতৰি ইমানেই নমস্কাৰ।